আজিৰ ৰেচিপিটো হ'ল পাতত দিয়া গাহৰি মাংস। আপোনালোকে চাই থাককচোন। ইয়াৰ বাবে আমি লৈছোঁ গাহৰি মাংস আৰু আমি গাহৰি মাংসখিনি বইল কৰি লৈছোঁ 20-25 মিনিটমান আৰু তাৰ লগতে আমি লৈছোঁ খৰিচা। আমি খৰিচাখিনি আগতে বটলত তিয়াই থোৱা সেইখিনি খৰিচা লৈছোঁ আৰু ইয়াৰ বাবে লৈছোঁ শুকান জলকীয়া কেইটামান আৰু শুকান জলকীয়াৰ গুটিখিনি উলিয়াই পেলাইছোঁ আৰু এয়া আদা নহৰু আৰু ধনিয়া পাত লৈছোঁ আৰু এয়া হ'ল কুটা পিঁয়াজ। এইখিনি বস্তু লাগিব আৰু লগতে আমাক কলপাত লাগিব। কলপাতখন আমি ৰাতিপুৱাই ৰ'দত শুকুৱাই লৈছোঁ আৰু যাতে লেৰেলি যায় আৰু এয়া নিমখ আৰু এয়া হালধি। আপোনালোকে নিমখ হালধি নিজৰ মতে ব্যৱহাৰ কৰিব আৰু এইখিনিয়ে বস্তুৰ প্ৰয়োজন হ'ব। এইবাৰ আমি গাহৰি মাংসখিনি সানি দিবৰ বাবে আদা নহৰুখিনি আৰু শুকান জলকীয়াখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিচি ল'ম। এইখিনি পিচি লওঁতে অকণমান পানী দি লৈছোঁ। সেই আদা নহৰু আৰু শুকান জলকীয়াখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ আৰু বহুত বেছি মিহি নকৰিলেও হ'ব। এতিয়া আমি গাহৰি মাংসখিনিত সানিবৰ বাবে আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্টখিনি ওপৰতে উলিয়াই লৈছোঁ। আৰু ইয়াৰ পিছত আমি খৰিচাখিনি ব্যৱহাৰ কৰিছোঁ আৰু তাৰ লগতে কেঁচা পিঁয়াজখিনিও একেলগে দি দিছোঁ আৰু দুটা কেঁচা জলকীয়া আমি এনেদৰে ফালি দিম আৰু আন্দাজমতে আপোনালোকে হালধি আৰু নিমখ দি দিব পাৰিব। সকলোখিনি বস্তু ভালদৰে মিহলি কৰি লোৱাৰ পিছত গাহৰি মাংসখিনি এনেদৰে হাতেৰে সকলো বস্তুৰ লগত সানি লৈছোঁ। মাংসখিনি এইদৰে ভালদৰে সানি লোৱাৰ পিছত আমি পাতত দিয়াৰ ব্যৱস্থা কৰিম। তাৰ আগতে কেঁচা ধনিয়াৰ পাত অলপমান মাংসখিনিৰ ওপৰতে কাটি দিছোঁ। মাংসখিনি পাতত দিবৰ বাবে কলপাত এখিলা লৈ লৈছোঁ আৰু কলপাতখিলা ৰাতিপুৱাতে ৰ'দত শুকুৱাই লৈছোঁ, কাৰণ ৰ'দত শুকুৱাই ল'লে মাংসখিনি ওলাই নাযায় আৰু বান্ধিবলৈ সুবিধা হয়। এনেদৰে আমি মাংসখিনি কলপাতখিনিৰ মাজতে দি দিছোঁ আৰু দুই ফালখিনি এনেদৰে দুই চাইডৰ পৰা বান্ধি দিম। এনেদৰে এটা টোপোলা কৰি লৈছোঁ আৰু এখিলা আমি কলপাত তলত দি দিম যাতে ফাটি ওলাই নাযায়। মাংসখিনিৰ টোপোলাটো বান্ধি লোৱাৰ পিছত আমি এনেদৰে এটা প্ৰেছাৰ কুকাৰত অলপমান পানী দি ল'ম আৰু পানী দি এটা বাতি বহুৱাই দিছোঁ। তাৰ ওপৰত এডাল ষ্টেণ্ড দিছোঁ আৰু চাব যাতে পানীৰ পৰা টোপোলাটো অলপমান ওপৰত থাকে, সেইকাৰণে ষ্টেণ্ড ব্যৱহাৰ কৰিছোঁ আৰু এনেদৰে টোপোলাটো বহুৱাই দিছোঁ। মাংসৰ টোপোলাটো প্ৰেছাৰ কুকাৰত দি 3-4টামান চিটি মৰাৰ পিছত এনেদৰে আমি টোপোলাটো উলিয়াই লৈছোঁ। তাৰ আগতে আমি টাৱা এখনত গোটেই মাংসৰ টোপোলাটো অকণমান সেকি লৈছিলোঁ। চাওকচোন মাংসখিনি কি ধুনীয়াকৈ সিজি গৈছে আৰু গোন্ধটোও বৰ ধুনীয়া হৈছিল, খাবলৈও বৰ টেষ্টি হৈছিল। এনেদৰে আপোনালোকে গাহৰি মাংসৰ সলনি মুৰ্গীৰ মাংস পাতত দি খাব পাৰে, বৰ ধুনীয়া লাগিব।